নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ আজি নতুন এটা ভিডিঅ'ত বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ আৰু পোনপ্ৰথমে মানে এতিয়া আজি অলপ দোকানটো মানে অলপ সোনকালে যাব ওলাইছোঁ কেলে কি আজি মানে গৈ আছোঁ গুৱাহাটী আৰু আজি ৰাতি প্ৰায় 8:30 মান বজাত ট্ৰেইনটো যায় আৰু ইয়াৰ পৰা মুকংচেলেক এক্সপ্ৰেছ লাচিত এক্সপ্ৰেছ বুলি কয় আৰু এইটোতে যোৱা হয় আৰু তাৰপিছত এনেকৈ ফটাফট দোকানটো বন্ধ কৰি তাৰপিছত ৰেডি চেডি হৈ ৰাতি একেবাৰে ডিনাৰটোকে কৰি যাম আৰু মানে টিফিন লৈ যোৱা চিষ্টেম নাই আৰু ডাইৰেক্ট খাইবই যাওঁ আৰু একেবাৰে আৰু এতিয়া ফটাফট গৈ থাকোঁ নহ'লে দেৰি হৈ যাব প্ৰায় 5টা মান বাজিলে শুই আছিলোঁ মানে ভাগৰ লাগি গ'ল ন দিনটো এনেকৈ ৰেগুলাৰ ব্লগ বনাবলৈ ট্ৰাই কৰি আছোঁ আৰু প্লিজ আপোনালোকক হাত জোৰ কৰি কৈছোঁ আপোনালোকে যিমানখিনি পাৰে মোক ছাপোৰ্ট কৰিব আৰু এনেকৈ মৰম দি যাব আৰু ভাল লাগে মানে এনেকৈ মৰম দি থাকিলে আৰু এতিয়া গৈ থাকোঁ ফটাফট এয়াই আৰু এইফালে এয়া চাব টিউশ্যন গ্ৰুপ আহিছে মানে হয় নামটো কি ক'বা তোমাৰ মাৰ্চ মিলি আৰু তোমাৰ কি কৰি দিব সাবস্ক্রাইব কৰি দিব আৰু 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 শেয়াৰ কৰি দিব লোকক আৰু তুমি কোৱা বেয়া লুকাই আছে লাজ কৰিছে আৰু এইফালে ভণ্টিয়ে মানে পঢ়াই আছে এইকেইটা দে পঢ়াই লওঁ ভালকৈ 1 hour later তো গাইজ ডিনাৰ কৰা হ'ল আৰু এইফালে চাব গোটেই কাপোৰ কানি গোটেই একেবাৰে উল্টা পাল্টা হৈ আছে মানে এইটো এতিয়া ঠিক কৰিম তাৰপিছত এই চিম্পুল টি চাৰ্ট এটাকে পিন্ধি লৈছোঁ আৰু যি গৰম ন আৰু দুপৰীয়া হ'লে জানে আৰু গুৱাহাটীত যি গৰম হয় তাৰ কাৰণে চিম্পুল টি চাৰ্ট এটাকে পিন্ধি লৈছোঁ তাৰপিছত লং পেণ্টটো পিন্ধিম আৰু এয়া বেগত মানে এয়া বেড কভাৰ এটা লৈ লৈছোঁ মানে ৰাতি গাত ল'বৰ কাৰণে লাগে আৰু এইটোৱে এতিয়া ফটাফট এইটো ভৰাই মেলি তাৰপিছত গৈ থাকোঁ আৰু প্লেটফৰ্মত গাইছ আহি ডাইৰেক্ট ট্ৰেইনত বহিলোঁ আৰু মিডিল ছিটত পৰিছে মানে একদম বাথৰুমৰ ওচৰতে দিলে আৰু ছিটটো কি ক'ম আৰু এতিয়া ছিষ্টেমত যি যেনেকৈ দিয়ে আৰু এইটো নাজানো এইটোৱে আৰু দেখিছে এইফালে 69ত মোৰ আছে তাৰপিছত আৰু এইফালে 66 ইয়াত পাপাৰ এই দুটা ছিটে আৰু এয়াই ৰাতিনো কিনো ভালকৈ দেখাম ন ডাইৰেক্ট ৰাতিপুৱাই তাৰ পৰা ষ্টাৰ্ট কৰিম আৰু next morning তো গাইছ এতিয়া আছোঁ কামাখ্যা ট্ৰেইন ষ্টেচনত মানে ইয়াতে ৰখাই থৈছে বহুত টাইম নাজানো কেতিয়া যায় আৰু ইয়াৰ পৰা যাম বুলি ভাবিছিলোঁ অ'টত কিন্তু অ'টত বেছি ভাড়া লয় মানে তাৰ কাৰণে যোৱা নহ'ল আৰু এতিয়া এনেকৈ বহি আছোঁ আৰু মোৰ লগত কোন কোন আছে দেখাই আছোঁ চবকে ইয়াত আছে খুৰা আৰু ইয়াত আছে পাপা ইয়াত আছে দাদা আৰু এই দাদা এইফালে শুই আছে ট্ৰেইন জাৰ্ণি কৰি আহিলে মানে এটাই ঝামেলা আৰু মানে টোপনি ভাৱ এটা লাগি থাকে এয়াই আৰু এয়া হ'ল কামাখ্যা ট্ৰেইন ষ্টেচন মানে কামাখ্যা জংচন আৰু এইটো বহুত ডাঙৰ ষ্টেচনটো আৰু কিবা এটা ভাল লাগে আৰু চাই পেলাই 5 নম্বৰ গেট কেদাৰহঁতৰ পৰা এতিয়া গৈ আছোঁ ফেঞ্চি ৰিক্সাত গৈ আছোঁ মানে এতিয়া আৰু এইফালে চাওক পাপা আছে মানে এইফালে বহি আছে এতিয়া গৈ পাম আৰু 6 মিনিট বা লাগে এইখিনিতে হ'বতো হা 3-4 মিনিটমান লাগে আৰু পাম আৰু এতিয়া মৰ্ণিং ভিউ চাই লওক এইফালে পূৰা বজাৰ বহিছে ইয়াত গোটেই চব্জি বজাৰ এইফালে ৰাতিপুৱা হোৱাৰ লগে লগে ভিৰ হয়ে আৰু এইফালে চাব তো গাইছ আমি আহি পালোঁ ফেঞ্চি আৰু ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই এতিয়া গৈ কিবা এটা খাই লওঁ আৰু এতিয়ালৈ খোলাই নাই গাইছ ব্ৰেকফাষ্ট কৰা হ'ল আৰু ব্ৰেকফাষ্টত 2টা পুৰি আৰু চব্জি খালোঁ আৰু এইটোৱে আৰু এইফালে পাপাই খাই আছে মানে ওচৰ আহিলে মানে ইয়াতে মৰ্ণিং ব্ৰেকফাষ্ট কৰা হয় আৰু এইফালে পাপাই খাই আছে মানে মোৰতো খোৱা হ'লে আৰু এতিয়া আমি গৈ আছোঁ ইয়াৰ কমৰপট্টি মছজিদ ৰোড এতিয়া এইফালেদি সোমামগৈ পায়নাৰ কমপ্লেক্স ফাৰ্ষ্ট ফ্ল'ৰ ফ্লেটো আছে মানে ইয়াত এতিয়া আমি গৈ আছোঁ MS বেগ হাউচ এইফালে চাব এইটো হ'ল MS বেগ হাউচ আৰু M চেলছ এতিয়া গৈ আছোঁ এইফালে মই বেগৰ দোকানত গৈ আছোঁ এতিয়া এইফালে চাব ভেৰাইটিজ আইটেম আছে মানে ইয়াত আৰু গাইছ এয়া চাব কছমেটিক দোকানত মানে পূজাৰ অফাৰ দি আছে এইফালে মানে মেন অমেন দুটাৰে প্ৰডাক্ট পোৱা যায় আৰু ইয়াত ফেঞ্চিতে এয়া চাব আহি পালোঁ MS বেগ হাউচ আৰু এতিয়া মাৰ্কেটিং কৰিবৰ কাৰণে মানে স্কুল বেগ চাবৰ কাৰণে আহিলোঁ আৰু এতিয়া গৈ থাকোঁ আগলৈ পাপা এইফালে গৈছে মানে গোটেই মালকেইটা বাচিব এতিয়া আৰু গাইছ এইফালে চাব কিমান ডাঙৰ মানে বেগৰ পূৰা ভেৰাইটিজ আইটেমৰ বেগ পোৱা যাব আৰু এইফালে পাপাই বাচি আছে আৰু লেবৰটো মানে হেল্প কৰি দি আছে আৰু পাপাক বেগ বাচিবৰ কাৰণে এইফালে মানে কালেকশ্যন পূৰা ভেৰাইটিজ কালেকশ্যন আছে আৰু চাই ল'ব পাৰে
বন্ধুসকল গুৱাহাটী অহা মেইন কাৰণটো হ'ল মানে দুৰ্গা পূজাৰ মাল ল'ব আহিছিলোঁ মানে আৰু যি গৰম পৰিছে আৰু ভাগৰতো থাকিব পৰা নাই ৰেষ্টেই পোৱা নাছিলোঁ মানে আৰু এতিয়া তেনেকৈ মাল বাচি আছোঁ আৰু লেডিজ বেগ এনেকৈ ধেৰ আৰু আপোনালোকে ইয়াত ভিজিট কৰিব পাৰে এমএছ বেগ হাউচ কমাৰপট্টি ৰোডত আছে মানে জেগাটো লোকেশ্যনটো আৰু আহি একবাৰ হ'লেও ভিজিট কৰিব আৰু এয়াই এতিয়া গোটেই মালকেইটা চব বাচি চব এনেকৈ বিজি হৈ আছোঁ আৰু ৰাতিপুৱাৰ পৰাই এয়াই আৰু গাইছ এইফালে চাব লেডিজ বেগৰ কালেকশ্যন মানে ডাঙৰ সৰু গোটেই মানে ভেৰাইটিজ কালেকশ্যন আছে মানে ইয়াত মানে যেনেকুৱা যি পচন্দৰ লাগে এইটো ল'ব পাৰে আৰু A few moments later. আৰু মানে নতুনকৈ দোকান এটা খুলিছে মানে য'ত আমি গ্ৰেণ্টি কাণফুলি বা খাৰু লওঁ ন এইটো নতুনকৈ অ'পেনিং দিছে মানে এইবাৰ পূজা বুলি তাৰ কাৰণে এতিয়া ইয়াত আহিলোঁ ল'বৰ কাৰণে লাইফত মোৰো এটা ড্ৰিম আছে মানে এনেকুৱা ডাঙৰকৈ মানে হ'লচেল খোলা চাই লওঁ এতিয়া কি হয় এইফালে চাব কি ধুনীয়া লাগিছে মানে দোকানটো চাবৰ কাৰণে কিবা এটা ভাল লাগিছে মানে চাই পেলাই মই এদিন কষ্ট কৰিম নিশ্চয় আৰু এনেকুৱা ডাঙৰকৈ খুলিব ট্ৰাই কৰিম মানে এইফালে চাব চব মানে যিমান কালেকশ্যনৰ বেংগলছ ইয়েৰিং চব ইয়াতে পাব মানে দিব্যা কালেকশ্যন বুলি কয় আৰু এইটো ফেঞ্চিতে আছে লোকেশ্যনটো আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া কৰা নাই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব টিল এণ্ড টাটা বাই বাই